ৰঙিয়াত সদৌ অসম চৰকাৰী NPS সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখন আজি ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ 33খন জিলাৰ 2 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক লৱকুমাৰ দাস আৰু কেইগৰাকীমান বিষয়ববীয়া উপস্থিত থাকে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ প্ৰাপ্য দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে কৰ্মচাৰী সন্থাই ৰাজপথলৈ ওলাই আহিব বুলি হুংকাৰ দিয়ে। আনহাতে পূৰ্বৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 দিন চাকৰি কৰিলেও 10 লাখ টকা DCRGক প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু আজি এই ঘোষণা কাৰ্যকৰী নোহোৱাত অৱসৰ গ্ৰহণ কৰা NPS কৰ্মচাৰীসকলে তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। যদিহে চৰকাৰে অতি শীঘ্ৰে DCRG প্ৰদানৰ ব্যৱস্থা নকৰে তেনেহলে আগন্তুক সময়ত জংকী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নি দিয়ে। আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ মূল দাবী হিচাপে আমাৰ হ'ল MPSটো আঁতৰাই আমাৰ পুৰণা পেঞ্চন নীতি বাহাল কৰিব লাগে আৰু যিটো অলপ আগতে আমাৰ সভাপতি মহোদয়ে কৈছে আমাৰ DCRGটো ইমিডিয়েট এদিন চাকৰি কৰিলেও সকলোৱে 10 লাখ টকা পোৱাৰ ব্যৱস্থাটো অৰ্ডাৰখন উলিয়াই দিব লাগে। এইটো আমাৰ মূল দাবী। যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া বিত্তমন্ত্ৰী হৈ থাকোঁতে NPS কৰ্মচাৰীসকলে 10 দিন চাকৰি কৰিলেও 10 লাখ টকাৰ DCRG এটা প্ৰদান কৰাৰ তেওঁলোকে ঘোষণা কৰিছিলে। কিন্তু আজিলৈকে কাৰ্যক্ষেত্ৰত তেনেদৰে কোনো ধৰণৰ আমি ব্যৱস্থা দেখা নাই। চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক তেওঁলোকে এই মন্তব্যৰ প্ৰতি তেওঁলোকে ঠাণ্ডা হৈ আছে, তেওঁলোকে মনে মনে আছে। এইটো ক্ষেত্ৰত নিশ্চিত কৰিব লাগে। কাৰণ কি হয়, যোৱা সময়ছোৱাত প্ৰায় 5500 শিক্ষক বিষয়া কৰ্মচাৰী ৰিটায়াৰ্ড হৈছে আৰু তেওঁলোকে 1000, 1200, 300, 400 এনেকুৱাকৈ মাহিলী পেঞ্চন পাইছে। তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা হৈছে, তেওঁলোকে জীয়াই মৰি আছে নে মৰি জীয়াই আছে, তেওঁলোকে উপলব্ধি কৰাটো দৰকাৰ। যিহেতু আমি এই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ দ্বাৰা যি দাবী পেছ কৰিছিলোঁ, এই ক্ষেত্ৰত অসমৰ মাননীয় বিত্তমন্ত্ৰী, সেই সময়ৰ বিত্তমন্ত্ৰী আজিৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশানুৰূপ সঁহাৰি দিছিলে আৰু সেইকাৰণে 10 দিন চাকৰি কৰিলেও 10 লাখ টকা দিয়াৰ তেওঁলোকে ব্যৱস্থা এটা কৰিছিলে। কিন্তু আজি আমি সেইকাৰণে আজিৰ এই সভাৰ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট লাইভ আছাম 24/7।